নমস্কাৰ বন্ধু বান্ধৱীসকল, ওয়েলকাম টু এজি সলিউশন পইণ্ট। আজি আমি এই ভিডিঅ'টিত 1997 জেনেৰেল ষ্টাডিজ পেপাৰত অহা ইণ্ডিয়ান পলিটিৰ প্ৰশ্নসমূহ আলোচনা কৰাৰ লগতে 1998 আৰু 1999 বিষয়ে আলোচনা কৰিম। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। 1997 ভিডিঅ' আমি প্ৰথমে আৰম্ভ কৰিম। ইয়াৰ প্ৰথম প্ৰশ্নটো আহিছিলে পলিটিকেল সায়েন্সৰ, এ ফেমাছ মাইলস্টোন অফ ইণ্ডিয়াছ ফ্ৰীডম ষ্ট্ৰাগল celebrated its golden jubilee 1992। 1992 চনত ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এটা গুৰুত্বপূৰ্ণ বিষয়ত কি কৰিছিল, গোল্ডেন জুবিলি পাতি গৈছিলে। তো সেই ঘটনাটো কি আছিলে, এইটো হ'ল হোৱাইট ইণ্ডিয়া মুভমেণ্ট। এইটো 1942 হৈছিলে। তো এইটোৰ গোল্ডেন জুবিলি পাতি গৈছে। এইটো 97ৰ প্ৰশ্ন, গতিকে এইটো 92 আহিছে। এতিয়া 20 বা 21ৰ কাৰণে 18ৰ বা 19ৰ 2019, 2018, 2017ৰ যিবিলাক ইম্পৰ্টেণ্ট ইভেণ্টছ আছে সেইবিলাক আপোনালোকে মনত ৰাখি যাব। নেক্সট প্ৰশ্নটো হৈছে যে স্বৰাজ ইজ মাই বাৰ্থ ৰাইট আই শ্বেল হেভ ইট। এই কথাষাৰ কোনে কৈছিলে? এইটো বালগঙ্গাধৰ তিলক, মনত ৰাখিব। নেক্সট প্ৰশ্নটো, দ্য ব্ৰিটিছ PM হু অপ'জড টু কণ্টিনিউ, ক্ষমা কৰিব শব্দটো মোৰ ভুল হৈ গ'ল টাইপিঙত, কণ্টিনিউ দ্য ব্ৰিটিছ ৰুল ইন ইণ্ডিয়া। কি কৈছে যে ভাৰতত ব্ৰিটিছৰ ৰুল কণ্টিনিউ কৰাত অপ'জ কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজন কোন আছিলে? এজন আছে ক্লিমেণ্ট এটলি। নেক্সট প্ৰশ্ন, হু ষ্টাৰ্টেড হোম ৰুল মুভমেণ্ট। হোম ৰুল মুভমেণ্টটো কোনে আৰম্ভ কৰিছিলে? এনি বেচাণ্ট, আৰু লগত কোন আছিলে? এইজন বালগঙ্গাধৰ তিলক আছিলে। এইটো মনত ৰাখিব। দ্য চিভিল ডিছঅবিডিয়েণ্ট মুভমেণ্ট ৱাজ ষ্টাৰ্টেড। চিভিল ডিছঅবিডিয়েণ্ট মুভমেণ্ট কেতিয়া আছিলে? আইন অমান্য আন্দোলন 1930 চনত মহাত্মা গান্ধীৰ নেতৃত্বত আছিলে। এইটো মনত ৰাখিব। ইণ্ডিয়ান পলিটি ইজ গভাৰ্ণ বাই দ্য প্ৰিন্সিপল অফ ইণ্ডিয়ান পলিটি। ভাৰতবৰ্ষৰ সংবিধান বা ভাৰতৰ পলিটিকেল ছিষ্টেমটো কেনেকৈ গভাৰ্ণ কৰা হয়? সুপ্ৰিমেচি অফ ল এণ্ড কনষ্টিটিউশ্যন। ইয়াত আইন আৰু সংবিধানৰ সৰ্বোচ্চতাৰ দ্বাৰা ভাৰতবৰ্ষখন চলাই নিয়া হয়। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে দ্য ফাণ্ডামেণ্টেল ৰাইটছ টু ইকুৱেলিটি। ফাণ্ডামেণ্টেল ৰাইটছ এটা ইকুৱেলিটি, এটা ফাণ্ডামেণ্টেল ৰাইটছ ডাজ নট গ্যাৰাণ্টি। কি গ্যাৰাণ্টি নিদিয়ে? ইকুৱেল পে ফৰ ইকুৱেল ৱৰ্ক। ফাণ্ডামেণ্টেল ৰাইটছৰ ইকুৱেল পে ফৰ ইকুৱেল ৱৰ্কছৰ কোনো ব্যৱস্থা নাই। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইজ নট এ মানি বিল। মানি বিল কোনটো নহয়? ইয়াত কেইবাখনো বিল দি দিছে। প্ৰথমতে দিছে বাজেট, তাৰপিছত দিছে এপ্ৰপ্ৰিয়েশ্যন বিল, তাৰপিছত দিছে ফাইনেন্স বিল, তাৰপিছত দিছে বিল চিকিং ভোট অন একাউণ্ট। এই চাৰিটা অপশ্যন দিছিলে। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বাজেট। বাজেটখন কি? মানি বিল নহয়। নেক্সট কুৱেশ্যনটো হৈছে দ্য প্ৰেম্বুল অফ ইণ্ডিয়া প্ৰক্লেইম ইণ্ডিয়া এজ। যে ভাৰতৰ সংবিধানৰ যিটো প্ৰস্তাৱনা আছে, প্ৰস্তাৱনাটোত ভাৰতবৰ্ষক কি বুলি কৈছে? তো এইকেইটা শুদ্ধ অপশ্যনটো মই ইয়াত শুদ্ধ এনচাৰটো ইয়াত দি দিছোঁ। তো তাত কি দিয়া আছিলে? ওলোটা পোলোটাকৈ বা এটা এৰি এটা দিয়া আছিলে। তো শুদ্ধ উত্তৰটো হ'ব ছভাৰিন, ছ'চিয়েলিষ্ট, ছেকুলাৰ এণ্ড ডেমক্ৰেটিক ৰিপাব্লিক। এইটো হ'ল ইয়াৰ শুদ্ধ এনচাৰ। নেক্সট প্ৰশ্নটো হৈছে 10 নম্বৰটো, ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট কনচিষ্ট। ইণ্ডিয়ান পাৰ্লিয়ামেণ্টখন কিহেৰে গঠন কৰা হৈছে? প্ৰেচিডেণ্ট, কাউন্সিল অফ দ্য ষ্টেট এণ্ড হাউচ অফ দ্য ষ্টেট। অৰ্থাৎ লোকসভা, ৰাজ্যসভা আৰু প্ৰেচিডেণ্ট, তিনিজন ৰাষ্ট্ৰপতি। তো এই তিনিটা বিষয় লৈ পাৰ্লিয়ামেণ্টখন গঠন কৰা হৈছে। মই প্ৰেচিডেণ্টৰ বিষয়ে এটা ভিডিঅ' বনাই আপোনালোকৰ মাজলৈ আগবঢ়াইছিলোঁ। তো ভিডিঅ'টো আপোনালোকে চাব, এইখিনি কথা ভালকৈ বুজি পাব। নেক্সট প্ৰশ্নটো হৈছে আণ্ডাৰ দ্য 73rd এমেণ্ডমেণ্ট অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন। 73 নং সংবিধান সংশোধনীত পঞ্চায়ত চেল বি কণ্টিনিউড। এটা পঞ্চায়তটো ক'ত ক'ত আৰম্ভ হ'ব বুলি কৈছিলে? ভিলেজ লেভেলত, ইণ্টাৰমিডিয়েট লেভেল আৰু ডিষ্ট্ৰিক্ট লেভেল, তিনিটা পৰ্যায়ত। তো আমি বৰ্তমান তিনিটা পৰ্যায়তে আছোঁ এতিয়াও। 73rd এমেণ্ডমেণ্ট। অ'কে, আৰু আপোনালোকৰ মাজলৈ এটা সৰু প্ৰশ্ন এৰি দিছোঁ যে এই 73rd এমেণ্ডমেণ্টটো কিমান চনত হৈছিলে? চনটো মোক আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। নেক্সট প্ৰশ্নটো হৈছে দ্য এক্সিকিউটিভ পাৱাৰ অফ দ্য ইণ্ডিয়ান ইউনিয়ন আৰ এক্সাৰচাইজড বাই। ভাৰতৰ যিটো এক্সিকিউটিভ পাৱাৰ, এই পাৱাৰটো কাৰ হাতত অৰ্পণ কৰা হৈছে সংবিধানে? সেইটো হ'ল প্ৰেচিডেণ্ট। নেক্সট, অৰ্থাৎ APSC 97ৰ 13 নম্বৰ প্ৰশ্ন, পলিটিৰ 13টাই প্ৰশ্ন আহিছিলে। দ্য হোম ৰুল মুভমেণ্ট ৱাজ লঞ্চ বাই। এই কুৱেশ্যনটো আকৌ আহিছিলে, একেখন পেপাৰতে দুবাৰ আহিছে। তো সেইকাৰণে মই দুবাৰ আপোনালোকক দি দিলোঁ যে এনি বেচাণ্ট আৰু বালগঙ্গাধৰ তিলক। একেটা কুৱেশ্যনেই একেখন পেপাৰতে একেটা ইয়েৰতে দুবাৰ আহিছে। তো APSC 97ত পলিটিৰে 13টা আহিছিলে। আহকচোন আমি 98ৰ আৰম্ভ কৰোঁ। তো 98ৰ কথা ক'বলৈ গ'লে ইয়াত প্ৰথম প্ৰশ্নটো আহিছিলে দ্য ফাৰ্ষ্ট PM হু বৰ্ণ ইন আউটছাইড ইণ্ডিয়া। যে ভাৰতৰ বাহিৰত জন্ম হৈ ভাৰতত প্ৰধানমন্ত্ৰী হোৱা প্ৰথমজন ব্যক্তি কোন আছিলে? ইন্দ্ৰ কুমাৰ গুজৰাল। এইটো মনত ৰাখিব, IK গুজৰাল। আৰু তেওঁ ইয়েৰটো কিমান আপোনালোকে মোক জনাব।
Under the Constitution of India, ভাৰতৰ সংবিধানৰ অধীনত ইণ্ডিয়া ইজ ইণ্ডিয়াখন কি? এই কুৱেশ্যনটো 97ত আহি গৈছে চাওক প্ৰিভিয়াছ ইয়েৰৰ এবছৰ আগৰ কুৱেশ্যন আহি গৈছে আপোনালোকে 19 বা 18 চনৰ এনে চাব পাৰে sovereign socialist secular democratic republic এটো মনত ৰাখিব next question the concept of democratic decentralization became more meaningful after যেটো democratic decentralization process এই processটো কেতিয়াৰ পৰা বহুত গুৰুত্বপূৰ্ণ হৈ পৰিছিল এটো হল বলবন্ত ৰায় মেহতা কমিটিৰ পৰা তো বলবন্ত ৰায় মেহতা কমিটিৰ ওপৰত মই অলৰেডি এটা ভিডিও আপোনালোকৰ মাজতে লৈ আহিবলৈ প্ৰস্তুতি চলাই আছো এটা অন্য এটা ভিডিওত মই কমিটি বিলাকৰ বিষয়ে কভাৰ কৰিম আপোনালোকে চেনেলটো ফলো কৰি সাবস্ক্ৰাইব কৰি Next question. Panchayat now have been started responsibilities as earmarked by. কি কৈছে পঞ্চায়তটো এটা কাৰ আন্ডাৰ ৰেসপন্সিবল হ'ব ষ্টেট গভৰ্ণমেণ্টৰ আন্ডাৰত থাকিব ইয়াৰ আগতে এটা ভিডিওত মই ইয়াৰ আগৰ যিখন পেপাৰ 98ত পঞ্চায়তৰ বিষয়ে আহিছিলে 73rd amendment তাৰ লগত ৰিলেটেড এটো এটা ভিডিও question next the president can proclaim emergency under ৰাষ্ট্ৰপতিয়ে কেটা ইমাৰ্জেন্সি কৰিব পাৰে article এটা ক্ষমা কৰিব এটো 356 হ'ব লাগিছিল মই ভুল হ'ল 356 question number 6 which institution is excluded from panchayat raj bodies under the Assam Panchayati Act 1994 অসমৰ যিখন পঞ্চায়ত এক একখনৰ কথা মনত ৰাখিব মই একখিনিক লৈ এটা ভিডিও সিৰিজ বনাম তো আপোনালোকে পানিটা ভিডিওত মই কভাৰ কৰিম তো আপোনালোকে এটো ফলো কৰি যাব তো 1994 চনৰ যিখন পঞ্চায়ত এক অসমৰ সেই একখনৰ মতে এই পঞ্চায়ত ৰাজ বডি বিলাকৰ পৰা কিছুমান ইনষ্টিটিউচন এক্সক্লুড হৈছিল হেতু কি এটো হল আপোনাৰ গ্ৰাম পঞ্চায়ত নেক্সট 7 নম্বৰ প্ৰশ্ন দা পাৰ্লিয়ামেন্ট ইজ কল্ড হেং পাৰ্লিয়ামেন্ট when পাৰ্লিয়ামেন্টক হেং পাৰ্লিয়ামেন্ট উলমা সংসদ বুলি কোৱা হয় তো কেতিয়া কোৱা হয় এটো যেতিয়া নো পলিটিক্যাল পাৰ্টি গেইন মেজৰিটি অফ দা ইলেকশ্যনত যেতিয়া কোনো এটা পলিটিক্যাল পাৰ্টি মেজৰিটি নাপাব অৰ্থাৎ 50% ভোট নাপাব তেতিয়া এটো কি ক'ব হেং পাৰ্লিয়ামেন্ট বুলি কোৱা হয় তো তেতিয়া এটা বেলেগ এখন চৰকাৰ গঠন হ'ব তো সেই বিষয়ে আমি বেলেগ এটা ভিডিওত আৰম্ভ কৰিম নেক্সট দা নাম্বাৰ ফ্ৰম আসাম টু ড্ৰাফটিং কমিটি যিখন ভাৰতীয় সংবিধান প্ৰস্তুত কৰা ড্ৰাফটিং কমিটি এই ড্ৰাফটিং কমিটিৰ 7 জন মেম্বাৰ আছিল আৰু এই 7 জন মেম্বাৰৰ ভিতৰত অসমৰ পৰা কোন গৈছিল বা কেইজন গৈছিল অসমৰ পৰা এজন গৈছিল আৰু হেজন হৈছে মোহাম্মদ সাদুল্লাহ সৈয়দ মোহাম্মদ সাদুল্লাহ স্যাৰ গৈছিল ড্ৰাফটিং কমিটিলে সংবিধানখন প্ৰস্তুত কৰাৰ ক্ষেত্ৰত ওকে নেক্সট প্ৰশ্নটো হৈছে দা ফান্ডামেন্টাল ৰাইট does not guarantee fundamental rights guarantee কি নিদিয়ে এটো 97ত আহিছে চাওক দুটা ৰিপিট হৈছে টু ইকুৱেল পে ফৰ ইকুৱেল ৱৰ্ক দুটা কোৱেশ্চন ৰিপিট হৈছে এক নম্বৰটো হৈছে এটো সভাৰেইন প্ৰিএম্বলৰ কথা আৰু দুই নম্বৰটো হৈছে ফান্ডামেন্টাল ৰাইটছৰ কথা ওকে নেক্সট তথা আজি 98ৰ APSC পলিটিৰ যেটো লাষ্ট কোৱেশ্চন 10টা আহিছিল তো এই 10টাৰ এখৰ কোৱেশ্চনটো হৈছে দা ৰিটস হেবিয়াস কৰ্পাছ মে বি ইছুড বাই Supreme Court and High Court too. এটো এটা habeas corpus এটা বিশেষ ব্যৱস্থা সুপ্ৰিম কোৰ্টৰ তো কেতিয়া এটো সুপ্ৰিম কোৰ্ট বা হাই কোৰ্টে দিয়ে অৰ্ডাৰ এন আৰ্লি ট্ৰায়াল এন একিউজড পাৰসন তো অৰ্ডাৰ এন আৰ্লি ট্ৰায়াল তো একিউজড পাৰসনৰ ক্ষেত্ৰত এটো দিয়া হয় তো 98ৰ এই দহটা কোৱেশ্চন আহিছিল APSC ৰ ইণ্ডিয়ান পলিটিৰ পৰা তো ইয়াৰ পিছত আমি পঢ়িম 99ৰ খিনি পলিটি কি কি আহিছিল চাওঁচোন ইয়াৰ প্ৰথম কোৱেশ্চনটো দিছিল এটো দা মাইনৰিটি cannot be allowed to vote the political progress of majority এই কোৱেশ্চন ই যেটো সেন্টেন্স এটো মই উদ্ধকমাৰ ভিতৰত লিখিব লাগিছিল বাই মিস্টেক থাকি গল minority cannot be allowed to vote the political progress of the majority এই বাক্যশাৰী কোনে কৈছিল ক্লেমেন্ট এটলি এজন ইংল্যান্ডৰ প্ৰধানমন্ত্ৰী আছিল নেক্সট প্ৰশ্নটো হৈছে relating to the Indian polity লগত ৰিলেট কৰি the preamble is merely declaratory কি কয় preamble কি হয় declaratory টাইপৰ হয় অলপ নেক্সট হৈছে the president can proclaim emergency এটো কোৱেশ্চন 97ত আহি গৈছে মই আপোনাক এটো 1 লিখি দিছিলো মনত পৰিছে ইয়াৰ আগৰ ভিডিও স্লাইডত মই দেখাই গৈছিলো তো ইমাৰ্জেন্সি কেতিয়া কৰে আৰ্টিকল 356 তো এটা মনত ৰাখিব এটো এক বছৰ আগৰ নেক্সট ইয়াৰটো আহি গৈছে তাৰ পিছত আছে fourth question panchayati raj institution become constitutional under panchayati raj যেটো ব্যৱস্থা হেতু সাংবিধানিক কেতিয়া হৈছিল 73rd and 74th amendment of 1992 মই আপোনাক এটা প্ৰশ্ন সুধি গৈছিল যে 73rd amendment কেতিয়া হৈছিল তো এনসাৰটো আপোনাক অলৰেডি পাই গল তো 1992 নেক্সট
5 নম্বৰ কুৱেশ্যন আণ্ডাৰ আৰ্টিকল 243 ZD এই আৰ্টিকলৰ অধীনত এ ডিষ্ট্ৰিক্ট প্লেনিং কমিটি ফৰৱাৰ্ড দ্য ড্ৰাফট ডেভেলপমেণ্ট প্লেন ফৰ ডিষ্ট্ৰিক্টটো কৈছে যে ডিষ্ট্ৰিক্টখনৰ কি হয় এখন প্লেনিং কমিটি থাকে আৰু এই প্লেনিং কমিটিখনে যি ডেভেলপমেণ্টৰ যিটো প্লেন সেইটো কালে দিয়ে ষ্টেট গভৰ্ণমেণ্টলৈ দিয়ে তো মনে ৰাখিব ইয়াৰ অপশ্যন আছিলে ষ্টেট গভৰ্ণমেণ্ট ব্লক চেণ্ট্ৰেল গভৰ্ণমেণ্ট এনেকুৱা অপশ্যন আছিলে তো ইয়াৰ শুদ্ধটো হ'ল ষ্টেট গভৰ্ণমেণ্ট নেক্সট 6 নম্বৰ প্ৰশ্ন সাবজেক্ট এন্ট্ৰাষ্টেড টু পঞ্চায়তিছ আৰ লিষ্টেড তো কিমানটা আছে 11 শিডিউলত আছে এই বিষয়ে নেক্সট হুইচ এমেণ্ডমেণ্ট প্ৰভাইডছ ফৰ এন authoritative version of the constitution in Hindi এটো এনসাৰটো হ'ব 58th amendment 1987 তো এই প্ৰশ্ন খুব মনত ৰাখিব বহুত গুৰুত্বপূৰ্ণ এটো প্ৰায় আহি থাকে তো হিন্দী লগত জড়িত নেক্সট দিনেশ গোস্বামী কমিটি 1990 হৈছিলে তো কিহৰ লগত জড়িত ইলেক্টৰাল ৰিফৰ্মৰ লগত জড়িত আছিল দিনেশ গোস্বামী কমিটি ইলেক্টৰাল ৰিফৰ্মৰ লগত জড়িত বহুখিনি আছে ইলেক্টৰাল ৰিফৰ্মৰ লগত জড়িত কমিটি এইবিলাক মই পাছে পৰে মই আপোনালোকৰ মাজলৈ লৈ আহিম তো আজি দিনেশ গোস্বামী কমিটি 1990 যিখন কমিটি সেইখন ইলেক্টৰাল ৰিফৰ্মৰ লগত নেক্সট দ্য সুপ্ৰিম কোৰ্ট ruled the parliament had no power to change basic structure of the constitution in which case the supreme court eta sorry etu rule hobo lagisile RU ruled the parliament কৈছে যে supreme court eta rule বনাইছিলে বা এটা ডাইৰেকশন দিছিলে যে পাৰ্লিয়ামেন্টে সংবিধানৰ যেটো বেসিক স্ট্ৰাকচাৰ সেই বেসিক স্ট্ৰাকচাৰটো কি কৰিব নোৱাৰে চেঞ্জ কৰিব নোৱাৰে তো এইটো কোনটো কেছত দিছিলে কোনটো কেছত কোনটো শুনানিত কোনটো কেছৰ শুনানিত এই কথাষাৰ কৈছিলে তো এটো হল কেশৱানন্দ ভাৰতী গোচৰ এটো খুব গুৰুত্বপূৰ্ণ কেছ কেশৱানন্দ ভাৰতী গোচৰ আৰু APSC 99 টো 10টা কোৱেশ্চন আহিছিলে তো আজি এই ভিডিওৰ কথা APSC 99 ৰ পলিটিৰ 10 নম্বৰ শেষৰ প্ৰশ্নটো হৈছে ফাৰ্ষ্ট ওমেন প্ৰেসিডেন্ট অফ ইণ্ডিয়ান নেশনাল কংগ্ৰেছ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম গৰাকী মহিলা প্ৰেসিডেন্ট কোন আছিল এনি বেসান্ত এটো মনত ৰাখিব এনি বেসান্তৰ লগত জড়িত প্ৰশ্ন আহিয়া আছে তো আপোনালোকে খুব গুৰুত্বপূৰ্ণভাৱে ভিডিওবিলাক চাব চাই নোট ডাউন কৰি যাব তো প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰ বহুত জৰুৰী তো আজি ভিডিওটো ইমানেই ইয়াৰ পিছৰ ভিডিওত মই 2000 2001 2 3 4 এনেকৈ কৰি মই 2018 লৈকে আপোনালোকৰ কাৰণে মই ভিডিও অলৰেডি প্ৰস্তুত কৰি থৈছো জাস্ট মই ৰেকৰ্ডিং কৰিব আছে আপোনালোকৰ মাজলৈ লৈ আহিম তো যদি ভিডিওটো আপোনালোকক সহায় কৰিছে লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিওটো চাবৰ বাবে থ্যাংক ইউ এণ্ড গড ব্লেছ ইউ অল থ্যাংক ইউ